মই খাওঁ বগৰী হবা নেকি তুমি মোৰ জীৱনৰ লগৰী ফাইনেলি ৱেলকাম বেক টু মাই ইউটিউব চেনেল মুলা ভাই সকলোৰে খবৰ কেনেকুৱা ভালে নে যা বেয়া চলি আছে কমেণ্টত জনাব আৰু আজিৰ ভিডিঅ'টো বহুত মানে বিভিন্ন ধৰণৰ বস্তু আপোনালোকক দেখাব গৈ আছোঁ আমি যাম এতিয়া নদীকান তেন্তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ ব'লক তেন্তে জেগাত তামোলবাৰী এইখন তামোলবাৰী চব গাইছ তামোলবাৰী মানে লগাই আছে আৰু তামোল পুলি লগাই আছে তাৰপৰা সেইপিনে চাচি আছে আপোনাৰ এইবিলাক চাচি পুলিও আছে তামোলো আছে এইপিনে মাজে মাজে সৰিয়হ লগাইছিলে সৰিয়হ এতিয়া তুলি দিলে মানে ব'লক এতিয়া গৈ আছোঁ আমি এইকেইটা আগত গ'লেই এইকেইটা গৈ আছে এতিয়া মই গৈ আছোঁ সিহঁতৰ লগত গৈ আছোঁ আমি এতিয়া বগৰী গছ বিচাৰি গৈ আছোঁ বগৰী খাবলৈ কাৰণে এইকেইটা বগৰী পালেই গৈ আছোঁ বগৰী ইমান ৰঙা ৰঙা বগৰী গাইছ বহুত বঢ়িয়া বঢ়িয়া বগৰী আছে এইপিনে চাপৰতে বগৰী গছ খাই মজা লাগিব অ' ভাই অকল মাইকী মানুহে টেঙা খায় নেকি এই আমাৰ বুঢ়া কেনেকুৱা ককা ভালেই এই আমাৰ ককা ইয়াত কি লগাইছে এইপিনে আছে ককাৰ বাৰীত সৰিয়হ খেতি কৰিছে সেইপিনে কদৌ আছে এইপিনে বহুত কি খেতি কৰিছে ককা কৈ দে আলু মটৰ আৰু তাৰপিছত আকৌ লাই আৰু ঢেৰ এইয়া চব গাইছ নহৰু পিঁয়াজ লাই ভেন্দি খুতুৰা ঢেৰ আছে ইয়াত এবাৰ খেতিটো চব গাইছ আৰু এজন হৈছে আমাৰ খেতিয়কৰ মানে মাটি মালিক আমি বগৰী খাব আহোঁতে লগ পালোঁ আমাৰ ওচৰত আহিছিলে আপোনালোককো চিনাকি কৰি দিলোঁ আৰু কি পাখোৱা আমলৰি পূৰা মানুহে খাবলৈ পোৱা নাই বগৰী আমলৰিয়ে খাই আছে বগৰী মই খাওঁ বগৰী হবা নেকি তুমি মোৰ জীৱনৰ লগৰী এয়া গছতে চাবলৈ পাইছে বগৰী খাই দিয়া খাই দিয়া খাই দিয়া খাই দিয়া মানে এইটো তোমাৰ গোটেই লেতেৰা নাই এয়া বগৰী বগৰী পাখা চাৰি এটা ক হেমন্ত আদিত্য কি ক'ম মই চাৰি এটা ক নাজানো তই চাৰি ক'ব নাজানো গাইছ এয়া নিমখ কি নিমখ হয় নিমখ কালা নিমখ দেখা আকৌ গাইছ বগৰী নাই ব'লক আপোনালোকক আমাৰ চাচি বাৰীখন দেখামগৈ ভালছে চাই থাকক ভিডিঅ'টো ইয়াত আমাৰ ধান খেতি কৰে বহুত ডাঙৰ এৰিয়া ন আদিত্য ক ভাল লাগিলে কমেণ্ট লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইছ অকল কি কমেণ্ট লাইক ছাবস্ক্ৰাইব নেকি বৰ ধুনীয়া বগৰী বছৰৰ ফল খাইছোঁ গাইছ বছৰৰ ফল বছৰত খাব লাগে তো গাইছ মই এতিয়া আপোনালোকক দেখাম কৈছোঁ ন আমাৰ চাচি বাৰীখন ব'লক আমি চাচি বাৰীত যাওঁ ডাঙৰ হৈছেগৈ আৰু বেছি ওখ হোৱা নাই ইমানটোৱে হৈছে এক মানুহ হৈছে চাচি পুলিবিলাক এইপিনে আমাৰ ককাই বাঁহ কাটি আছে এতিয়া বাঁহ আমি বাঁহো লৈ যাম আমি এতিয়া ঘৰত আমাৰ ডাম্পাৰ আনি থৈছোঁ ডাম্পাৰ ছাইডত ৰাখি দিছোঁ ডাম্পাৰখনো দেখাওঁ আপোনালোকক লুক কৰা ডাম্পাৰখন চাই থাকক আৰু পাখা দে গাইছ বাঁহ চাহ কাটি হৈ গ'ল এতিয়া আমি কঢ়িয়াই আছোঁ কেনেকুৱা পাপু দুটা লৈ লৈছ পাৰিবি নাই
জিঅ'ৰে বাহুবলী এ ৰাম লাগিয়ে গৈছিলে চাই চিন্তি নিব লাগে হয় নাই গাইছ মই কোনটো ল'ম আইয়া! দে তাতে গেমত ধৰিছোঁ তো গাইছ দাঙিবই পৰা নাই মানে গাইছ ইমান গধুৰ মই দেখাই যাম দেই মই এডাল লৈছোঁ ৰ কেইডাল লাগিব নাই ঐ কেইডাল লাগিব সৰু এই ডাঙৰ লৈছোঁ বৈ অঁ তো গাইছ এডাল লৈছোঁ গধুৰে মানে জাপি মাছ যিহেতু গধুৰ হৈছে ঐ বাৰটা লৰাই দিছে কেলা গোটেই নহয় আৰু হেলু পেলু গাত লাগিব দেই এইটো ইউটিউবাৰটো মই মূলা ভাই খাই এয়া আনি দিছোঁ আৰু গেলাবলৈ পাইছোঁ বৰ কথা এইটো কেমেৰা ধৰ এইটো আমাৰ পাখাটো ঐ মৰাই দিছিলে ভাই দেখ লেনা চাহিয়ে না পিছে মে আদমি হে তো আম্পাৰখন এইখনত লোড কৰি লৈ যাম কিয় পাখোৱা দাঙিব পৰা নাই আকৌ দেখা কি কৰে বাঁহ লোড দিছে হে আগত নহয় বেগত দে মূলা ভাইয়ে বাঁহ লোড কৰি আছে বল চলো আৰু গাইছ আমাৰ ৰাস্তাটো চাওক কিমান ধুনীয়া কৰি দিলে আগত একদম বহুত বেয়া আছিলে এতিয়া বহুত ধুনীয়া হৈ গ'ল ৰাস্তাটো চাওক গাইছ তো গাইছ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব ভিডিঅ'টো আজি ইমানটোতে সামৰণি মাৰিছোঁ বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব নেক্সটটো ব্লগত লগ পাই আছোঁ বাই